নমস্কাৰ, মই সাগৰিকা গোস্বামী স্বাগতম জনাইছোঁ সাগৰিকা গোস্বামী চেনেললৈ। আজি এটি নতুন ভিডিঅ'ৰ সৈতে। যুৱ সমাজ বুলিলে এক উদ্যম আমাৰ বুকুত নিজে নিজে আহি যায় আৰু এনেকুৱা এটা অনুষ্ঠানলৈ আজি গৈ আছোঁ য'ত যুৱ সমাজৰ উদ্যম আপোনালোকে দেখিবলৈ পাব। অৰ্থাৎ এক যুৱ সংঘৰ সোণালী জয়ন্তী বৰ্ষ উদযাপন আৰু এই অনুষ্ঠানত আমন্ত্ৰণ কৰিছে এগৰাকী আমাৰ একেবাৰে সকলোৰে চিনাকি স্থানীয় শিল্পী তথা এগৰাকী কলকাতাৰ পৰা মৰ্মিতা মিত্ৰা বুলি সংগীত শিল্পী। আৰু আপোনালোকক এই অনুষ্ঠানটো অকণমান ব্যতিক্ৰমী যিহেতু লৈ যাবলৈ বিচাৰিছোঁ, গতিকে সকলোৱে আহকচোন, উপভোগ কৰক, কেনেকুৱা লাগে চাওক। এই যুৱক সংঘৰ সোণালী জয়ন্তী বৰ্ষৰ এই খুব সুন্দৰ মনোৰম অনুষ্ঠানটো কলকাতাৰ ছিংগাৰৰ মুখৰ পৰা বঙালী কথা তথা হিন্দী সংগীত তথা জুবিন দাৰ এক খুব সুন্দৰ সংগীত সেই কলকাতাৰ ছিংগাৰৰ মুখেৰে আপোনালোকে শুনিবলৈ পাব। গতিকে আহকচোন, পোনে পোনে ভিডিঅ'ৰ মাজলৈ যাওক আৰু অনুষ্ঠানটো উপভোগ কৰক। ধন্যবাদ। ওহিবারি দুসুকু শান্তি দিয়া অস্থিরাবে ওহিবারি দুসুকু শান্তি দিয়া অময়া মরণ খুবা খুয়ানা মরণ কল্পনা যেটুকা হুয়ানা তোর প্রেমরে কাপড়া তোর রক্ষী হুয়ানা আমার এই নতুন বছরের আগামী বছরের শুভকামনা রইল। অ্যান্ড অবশ্যই ধন্যবাদ জানাবো সেই সমস্ত কমিটি মেম্বার্সকে যারা আমায় আমন্ত্রণ জানিয়েছেন, যারা আমাকে এত সুন্দর একটা প্ল্যাটফর্ম দিয়েছেন, যারা আপনাদের মতন এত ভালো ভালো দর্শক আমাকে উপহার দিয়েছেন। তো আমি চাইবো যারা খুব সুন্দরভাবে উদ্যোগ নিয়ে আজকের অনুষ্ঠানটা আয়োজন করেছেন, আমি পরবর্তী গানে যাওয়ার আগে আপনারা সকলে মিলে একটা জোরদার তালি দেবেন তাদের সকলের জন্য। থ্যাংক ইউ। তো দিদি, আমি তো বাংলা জানিস না, फिर भी बहुत बहुत स्वागतम करती हूँ मर्मिता दीदी को। एक जोरदार तालियां फिर से। असम की स्वाभिमान एक गामोछा से हम स्वागत करना चाहती हूँ मर्मिता दीदी को। स्वागत करेंगी हमारे कमेटी के मेंबर माननीय देवजीत चौधरी। उसके बाद एक जापी से संबोधित करेंगे वर्णिता चौधरी। तो नववर्ष की बहुत बहुत बधाई देते हुए आइए शुरू करते हैं मर्मिता की संगीतानुष्ठान। धन्यवाद।